নেটৱৰ্ক মাৰ্কেটিঙৰ মহাবিপ্লৱ আৰম্ভ হৈছে ভাৰতবৰ্ষতো আজি নেটৱৰ্ক বিপ্লৱৰ মহাবিপ্লৱ আৰম্ভ হৈছে আৰু এই মহাবিপ্লৱত আমি নৰ্থ ইষ্টটো কেতিয়াও পিছ পৰি থকা নাই আমি গৌৰৱেৰে ঘোষণা কৰিব পাৰো সমগ্ৰ বিশ্বত যেনেকৈ নেটৱৰ্ক মাৰ্কেটিঙৰ বিপ্লৱ আৰম্ভ হ'ল আমি নৰ্থ ইষ্টেও এই বিপ্লৱৰ আমি বিজয় ধ্বজা উৰুৱাবৰ কাৰণে সক্ষম হৈছো আমি এটা কথা মই সলিল মেথিউ ছাৰৰ লগত বহি থাকোঁতে এটা কথা শুনি মোৰ খুবেই ভাল লাগিল আমি বহু বছৰ আগৰ পৰা চিঞৰি আছিলো লাইফষ্টাইলৰ মানচিত্ৰত আমি নৰ্থ ইষ্টক আমি নাম্বাৰ 1 কৰিম নৰ্থ ইষ্টক আমি নাম্বাৰ 1 কৰিম নৰ্থ ইষ্টক আমি নাম্বাৰ 1 কৰিম আৰু 4 বছৰ আগত নৰ্থ ইষ্টৰ কোনো পৰিচয় নাছিল 3 বছৰ আগত নৰ্থ ইষ্টৰ কোনো পৰিচয় নাছিল 2 বছৰ আগত নৰ্থ ইষ্টৰ কোনো পৰিচয় নাছিল 1 বছৰ আগত আমি নৰ্থ ইষ্ট ইন্ডিয়া নাম্বাৰ 6 ত আছিলো আৰু আজি সলিল ছাৰৰ মুখৰ পৰা শুনি অতি গৌৰৱবোধ কৰিছো আজি নৰ্থ ইষ্ট হৈছে ইন্ডিয়া নাম্বাৰ 2nd পজিশন আটাইতকৈ ডাঙৰ কথা হ'ল আমি সলিল মেথিউ ছাৰৰ আগত আমি সংকল্প দিছো সংকল্প লৈছো আমি তেখেতক প্ৰতিজ্ঞা কৰিছো আমি ডেফিনেটলি উইদিন ভেৰি শৰ্ট টাইম আমি ইন্ডিয়াৰ নাম্বাৰ 1 হম ইন্ডিয়াৰ নাম্বাৰ ৰেডি আছে ৰেডি আছে ইয়াত বহি থকা এমআই লাইফষ্টাইলৰ প্ৰত্যেকজন মহান সৈনিকলৈ মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো বন্ধুসকল মানুহে কয় নেটৱৰ্ক মাৰ্কেটিং কি বুলি কয় নেটৱৰ্ক মাৰ্কেটিং টুপি পিন্ধোৱা বিজনেছ 420 বিজনেছ কাম নাইকিয়া মানুহৰ বিজনেছ yes and no কিন্তু মই আপোনালোকক ক'ব বিচাৰো টুপি পিন্ধোৱা বিজনেছৰ জৰিয়তে কাম নাইকিয়া মানুহৰ বিজনেছৰ জৰিয়তে 420 বিজনেছৰ জৰিয়তে হাজাৰ লাখ কৰোৰ মানুহৰ জীৱন যদি বনাব পৰা যায় তেতিয়াহ'লে তেনেকুৱা টুপি পিন্ধোৱা বিজনেছ তেনেকুৱা 420 বিজনেছ মই এবাৰ কিয় হাজাৰ বাৰ তেনে বিজনেছ কৰিবৰ কাৰণে মই ৰেডি আছো আপোনালোকে এটা কথা মনত ৰখা দৰকাৰ ধনী মানুহ ধনী হোৱাৰ এইখন পৃথিৱীত হাজাৰ ৰাস্তা আছে কিন্তু গৰীব মানুহ ধনী হোৱাৰ এইখন পৃথিৱীত নেটৱৰ্ক মাৰ্কেটিঙৰ বাহিৰে কোনো বিকল্প নাই yes and no আজি সকলোৱে কৈছে আজি ডেফিনেটলি এটা বস্তু চাওক ইণ্ডিয়াত নৰ্থ ইষ্ট নাম্বাৰ 1 হম আজি আমি সেকেন্ড পজিশনত আছো yes and no আমি সেকেন্ড পজিশনত আছো নে নাই আমি নাম্বাৰ 1 হম নে নহম জোৰকে কওক নাম্বাৰ 1 হম নে নহম আৰু নৰ্থ ইষ্টত আজি এটা বস্তু ভালকে চাওক নৰ্থ ইষ্টত আজি টিম সানৰাইজ ইন্টাৰনেশ্যনেল নাম্বাৰ 1 আৰু মই গৌৰৱেৰে আপোনালোকক ঘোষণা কৰিব বিচাৰো টিম সানৰাইজ ইন্টাৰনেশ্যনেলৰ ভিতৰত ত্ৰিশুল ইন্টাৰনেশ্যনেল নাম্বাৰ 1 তাৰমানে আপোনালোকে কি বুজি পালে আজি তাৰিখত নৰ্থ ইষ্টত ত্ৰিশুল ইন্টাৰনেশ্যনেলে নাম্বাৰ 1 আৰু মই এইটো ক'ব বিচাৰো ত্ৰিশুল ইন্টাৰনেশ্যনেলত নাম্বাৰ 1 কৰি ৰখাৰ প্ৰয়োজন আছে আজি ত্ৰিশুল ইন্টাৰনেশ্যনেল নাম্বাৰ 1 কৰি ৰখাৰ ক্ষেত্ৰত মই সেইজন বীৰৰ নাম ল'বই লাগিব সেইজন নেতাৰ নাম মই ল'বই লাগিব তেখেতৰ আকুণ্ঠ পৰিশ্ৰম সক্ৰিয় লিডাৰশ্বিপ দক্ষ লিডাৰশ্বিপ তাত জড়িত হৈ আছে আপোনালোকৰ লিডাৰ আপোনালোকৰ গুৰু আপোনালোকৰ মেন্টৰ কোন হয় আৰে ইয়াৰ কোন হয় বিপুল বৰুৱাৰ নাম ল'লে এজন দুজনে লয় নেকি কোন হয় ত্ৰিশুল ইন্টাৰনেশ্যনেলৰ গ্ৰেট লিডাৰ বিপুল বৰুৱাক মই আপোনালোকৰ তৰফৰ পৰা এটা জোৰ জবৰদস্ত মই তালি বিচাৰো লগতে ত্ৰিশুল ইন্টাৰনেশ্যনেলৰ 3জন এনটিচি লিডাৰ দীপেন কুঁৱৰ জবৰদস্ত তালি হোৱা প্ৰয়োজন আৰু ইয়াৰ এনেকুৱা তালি নহয় জবৰদস্ত তালি হোৱা প্ৰয়োজন ত্ৰিশুল ইন্টাৰনেশ্যনেলৰ অন্যতম এজন এনটিচি ব্ৰেণ্ড নিউ এনটিচি পিংকু বৰা জবৰদস্ত তালি হোৱা প্ৰয়োজন আৰু ত্ৰিশুল ইন্টাৰনেশ্যনেলৰ দুৰ্ধৰ্ষ এনটিচি গংগাধৰ দত্ত জবৰদস্ত তালি হোৱা প্ৰয়োজন হেল্ল' অল আৰটিচি অল এছটিচি মই নামটো ল'বই নোৱাৰো নাম ল'লে 2 ঘণ্টা গুচি যাব যদি এছটিচি নাম ল'বলৈ যাওঁ yes and no all Z
TC, all DTC, all ATC, all TC, and all distributors, মই মোৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো। আমাৰ মাজত আজি ইয়াত আছে very dynamic personality, ITC leader, Mercedes brand achiever, Bitupan Das, Tishul International, এটা সুন্দৰ চেহেৰা গঢ়াৰ ক্ষেত্ৰত বিতুপন দাসৰ বহু অৱদান আছে, এটা জবৰদস্ত তালি হোৱা প্ৰয়োজন। এনি টাইম আমাৰ মাজত যিকোনো মুহূৰ্ততে লাগি আছে ল'ৰা পোৱালি ডাঙৰ কৰাৰ নিচিনাকে টিম ডাঙৰ কৰিছে নৰ্থ ইষ্ট RM নিৰঞ্জন ছাৰ, এটা জবৰদস্ত তালি হোৱা প্ৰয়োজন। হেল্ল', বহু গুৰুত্বপূৰ্ণ প্ৰগ্ৰেম বাদ দি আজি এজন ডায়মণ্ডৰ সেলিব্ৰেশন প্ৰগ্ৰেম আছিল, লাইফ ষ্টাইলৰ এজন ডায়মণ্ডৰ সেলিব্ৰেশন প্ৰগ্ৰেম আছিল। ডায়মণ্ড সেলিব্ৰেশন প্ৰগ্ৰেম বাদ দি কেনসেল কৰি আজি নৰ্থ ইষ্টৰ মানুহক আশীৰ্বাদ দিবৰ কাৰণে দৌৰি আহিছে নৰ্থ ইষ্টলৈ, দৌৰি আহিছে গুৱাহাটীলৈ কোম্পানীৰ মহান CEO, আমাৰ সকলোৱে পথ প্ৰদৰ্শক গ্ৰেট মেন্টৰ সলিল মেথিউ ছাৰক থিয় হয় ষ্টেণ্ডিং মোডত এটা জবৰদস্ত তালি দিয়া প্ৰয়োজন। থিয় হৈ থাকক। তাৰোপৰি মই আপোনালোকক ক'ব বিচাৰিছোঁ, সেই কোম্পানীৰ মেনেজমেণ্ট যিটো কোম্পানী মাত্ৰ 5 বছৰ আগতে জন্ম হ'ল। হেল্ল', অকণমান হাততালিটো বন্ধ কৰি দিয়ে, হাততালি বন্ধ কৰক। এই বাক্যটো শুনক, মাত্ৰ 5 বছৰ আগত সেই মেনেজমেণ্টে এই কোম্পানী জন্ম দিলে, মাত্ৰ 5 বছৰ আগতে My Life Style। কিন্তু 5টা বছৰৰ ভিতৰতে এইখন ভাৰতবৰ্ষৰ 20 বছৰ 10 বছৰ 15 বছৰ কোম্পানীকো কি কৰিলে? ডিফিট কৰি, সৰু কথা নহয়, 5 বছৰ বয়সৰ এটা কেঁচুৱা কোম্পানীয়ে 20 বছৰ চেঙেলীয়া ডেকা কোম্পানীক পৰাস্ত কৰি আজি ইণ্ডিয়াৰ নাম্বাৰ 1 হৈছে। সেই সেনাধ্যক্ষ প্ৰবীণ কে চন্দন ছাৰৰ নামত এটা জবৰদস্ত তালি হোৱা প্ৰয়োজন। প্লিজ বহক। হেল্ল', yes and no? আমাৰ সংকল্প, আমাৰ প্रण, আমাৰ প্ৰতিজ্ঞা আমি দৃঢ়ভাৱে ঘোষণা কৰিব বিচাৰো। লাইফ ষ্টাইল ইণ্ডাষ্ট্ৰীৰ জৰিয়তে এইখন নৰ্থ ইষ্টৰ মানুহটো বাদ দিয়ক, গছ লতা গছ গছনি সবকে কৰৰপতি বনোৱাৰ অভিযান আমি আৰম্ভ কৰিম। মোৰ খুবেই ভাল লাগিল যেতিয়া TC অকল ষ্টেজত আহিল। মই নিজেও ভবা নাছিলো ইয়াত খাৰা হ'বলৈ নোহোৱাকে TC জন্ম হৈছে। হেল্ল', এখেত অকল TC নহয়, প্ৰত্যেকজনে ইয়াত খাৰা হোৱা প্ৰত্যেকজন TCয়ে আজি TC আহিব লগা 3, 4, 5 বছৰ ভিতৰত আমাৰ নিচিনা এজন কৰৰপতি। ময়ো এদিন TC আছিলো, তাৰপিছত কষ্ট কৰি ATC হলো, তাৰপিছত STC হলো, তাৰপিছত NTC হলো, তাৰপিছত CTC হলো, তাৰপিছত ITC হলো। ইয়াত থকা প্ৰত্যেকজন ডিস্ট্ৰিবিউটৰে ভবা দৰকাৰ, এই ষ্টেজ আপোনালোকৰ কাৰণে ৰৈ আছে। এই ষ্টেজ গুৱাহাটী মহানগৰৰ ইণ্টাৰনেশ্যনেল প্ৰেক্ষাগৃহৰ এই বৃহৎ ষ্টেজ আপোনালোক প্ৰত্যেকজন মানুহৰ কাৰণে ৰৈ আছে। ফুলৰ থোপা দিবৰ কাৰণে, জাপি দিবৰ কাৰণে, গামোচা দিবৰ কাৰণে, ল'বৰ কাৰণে ৰেডি আছে? বন্ধুসকল, মোৰ হাৰ্টৰ পৰা আপোনালোকৰ প্ৰতি এটা আহ্বান, নেটৱৰ্ক ইণ্ডাষ্ট্ৰী নিজক কৰৰপতি বনোৱা ইণ্ডাষ্ট্ৰী নহয়। হেল্ল', নেটৱৰ্ক ইণ্ডাষ্ট্ৰী নিজক কৰৰপতি বনোৱা ইণ্ডাষ্ট্ৰী নহয়। নেটৱৰ্ক হৈছে আপুনি এইখন সমাজৰ পৰা 2 জন 10 জন 100 জন 200 জন 1000 2000 আপুনি কৰৰপতি বনাবলৈ চেষ্টা কৰাৰ বিজনেছ, আনক কৰৰপতি বনোৱা বিজনেছ। আনক কৰৰপতি বনাওক, আপুনি কৰৰপতি হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। Yes and no? যি নিজক ভাল পায় তেওঁৰ বাবে নেটৱৰ্ক মাৰ্কেটিং বিজনেছ নহয়। যিজনে এইখন সমাজক ভাল পায়, সমাজখনক ভাল পায়, সমাজৰ হাজাৰজনক আগবঢ়াই নিয়াৰ প্ৰতি এটা সংগ্ৰামী চেতনা আছে, তেনেকুৱা মানুহৰ বাবেহে নেটৱৰ্ক মাৰ্কেটিং বিজনেছ। হেল্ল', ৰেডি আছে?
ৰেডি আছে কষ্ট কৰিবৰ কাৰণে ৰেডি আছে কষ্ট কৰিবৰ কাৰণে ৰেডি আছে মোক আপোনালোকে সুধিব পাৰে স্যাৰ নেটৱৰ্ক মাৰ্কেটিঙত সাকসেছ হোৱাৰ ফৰ্মুলা কি জানিব বিচাৰে নেটৱৰ্ক মাৰ্কেটিঙত সাকসেছ হোৱাৰ ইজি ফৰ্মুলা জানিব বিচাৰে নেটৱৰ্ক মাৰ্কেটিঙত কৰোৰপতি হোৱা আৰু আনক কৰোৰপতি বনোৱা ইজি ফৰ্মুলা লাগে কাক কাক লাগে সবকে লাগে প্ৰবলেমটো তাত আহি গ'ল নেটৱৰ্ক মাৰ্কেটিঙত সহজে কৰোৰপতি বনোৱা ফৰ্মুলা যিসকলে বিচাৰি আছে জিন্দগী সাকসেছ নহয় ইয়েছ এণ্ড নো এতিয়া হাত টানক কাক কাক লাগে ইজি ফৰ্মুলা কাক কাক লাগে ইজি ইজি সহজতে কৰোৰপতি হোৱা আইটিসি বনা ফৰ্মুলা কাক কাক লাগে হাত টানক হেল্ল' নেটৱৰ্ক মাৰ্কেটিঙত মই এটা কথাই বুজি পাওঁ কষ্ট কৰিব লাগিব সাধনা কৰিব লাগিব সিস্টেম মতে কাম কৰিব লাগিব মিটিং এটেন্ড কৰিব লাগিব এনেকুৱা ধৰণৰ হাই ভল্টেজৰ প্ৰগ্ৰাম বিলাকত যিমান পৰা যায় পকেটৰ পইচা খৰচ কৰিও মানুহ বহুৱাব পাৰিব লাগিব এইবিলাকেই হৈছে নেটৱৰ্ক মাৰ্কেটিঙত সাকসেছ হোৱাৰ উপায় হেল্ল' মই এটা কথাই জানো এইখন পৃথিৱীত যিজন মানুহ আটাইতকৈ বেছি সাকসেছ তেওঁ আটাইতকৈ বেছি কষ্ট কৰিছে আৰু এইখন পৃথিৱীৰ যিজন আটাইতকৈ ফ্লপ মানুহ কাম নাইকিয়া মানুহ তেওঁ কোনো কষ্টই কৰা নাই ইয়েছ এণ্ড নো কষ্ট কৰিব মই নেটৱৰ্ক মাৰ্কেটিং ভাল পোৱাৰ দুটা কাৰণ কৈছো আপোনালোকক শুনিব বিচাৰে মই দুটা কাৰণত নেটৱৰ্ক মাৰ্কেটিঙক মই প্ৰাণ ভৰি ভাল পাওঁ জানিব বিচাৰে নাম্বাৰ 1 একদম প্ৰত্যেকজন মাক আৰু দেউতাকে বা ভৱিষ্যতে আমি যিসকল মাক দেউতাই হ'ম প্ৰত্যেকজনে কথাটো গুৰুত্ব দি শুনক মই নেটৱৰ্ক মাৰ্কেটিং কৰা আটাইতকৈ বেছি এক্সাইটমেণ্ট ইয়াত পাওঁ মই ব্যক্তিগত কাৰণটো কথা কৈছো নাম্বাৰ 1 আজি এই সেকেন্ডত যদি মই ডেট হৈ যাওঁ শুনিছে ভালকে এবাৰ জোৰকে চিঞৰ শুনিছে ভালকে এই সেকেন্ডত যদি মই ডেট হৈ যাওঁ মোৰ জীৱনৰ ইনকাম লাইফ ষ্টাইলৰ পৰা শেষ হ'ব মাহে 10 লাখ টকা কিমানত দুটা মেছেজ দি মই শেষ কৰিম এই সেকেন্ডত যদি উত্তম চেতিয়া ডেট হয় মোৰ ইনকাম শেষ হ'ব মাহে 10 লাখ টকা প্লাছ মিনিমাম 10 লাখ উত্তম চেতিয়া ইনকাম কিমানত শেষ হ'ব 10 লাখ কওক না কিমানত শেষ হ'ব 10 লাখ কিমানত শেষ হ'ব 10 লাখ এক সেকেন্ড পিছৰ পৰা নেটৱৰ্কৰ কৌশল বুজি নোপোৱা মোৰ মৰমৰ ভাৰতী মোৰ মিছেছ তাই ইনকাম ষ্টাৰ্ট হ'ব মাহে 10 লাখ টকাৰ পৰা হেল্ল' উত্তমৰ ইনকাম কিমানত শেষ হ'ব 10 লাখ মিছেছৰ কিমানত ষ্টাৰ্ট হ'ব 10 লাখ মিছেছৰ কিমানৰ পৰা ষ্টাৰ্ট হৈছে কেলে নেটৱৰ্ক মাৰ্কেটিঙৰ নমিনেশ্যন ফেচিলিটি থাকে মই নমিনি বেলেগক দিয়া নাই মই মিছেছক দিছো হেল্ল' ভাৰতী ইনকাম কিমানৰ পৰা ষ্টাৰ্ট হ'ব এটা প্ৰশ্ন ইয়াত আহি গ'ল উত্তম আছিলে কাৰণে আপোনালোকে কাম কৰিছিলে এটা উত্তম চেতিয়াৰ জেগাত ভাৰতী আহি গ'ল আপোনালোকে কাম বন্ধ কৰিব নেকি নকৰো মই মৰিলে কাম বন্ধ কৰিব নেকি ভাৰতী আহি গ'লে ফে পাতি কাম বন্ধ কৰিব নেকি কেলে নকৰে মই সিজন নায়ক কৰোৰপতি বনাবৰ কাৰণে বিজনেছ কৰা নাই মুকু বিতুপনে মোক কৰোৰপতি বনাবৰ কাৰণে বিজনেছ কৰা নাই বিপুলে মোক কৰোৰপতি বনাবৰ কাৰণে বিজনেছ কৰা নাই আপোনালোকে বিপুল দীপেন গংগাধৰ দত্তহঁতক পিংকু বৰাহঁতক কৰোৰপতি বনাবৰ কাৰণে বিজনেছ কৰা নাই কেলে কৰিছো নিজেই কৰোৰপতি হ'বৰ কাৰণে আকৌ ষ্টাৰ্ট কৰা উত্তমৰ ইনকাম কিমানত শেষ হ'ব সবেতো শুনিছে মই সুধিছো উত্তমৰ ইনকাম কিমানত শেষ হ'ব 10 লাখ মিছেছৰ কিমানত ষ্টাৰ্ট হ'ব 10 লাখ 20 বছৰ পিছত মিছেছ ডেট হ'ল ইনকাম 10 লাখে থাকিবনে বাঢ়িব ইনকাম 10 থাকিবনে বাঢ়িব কেলে মানুহ বাঢ়িবলৈ ষ্টাৰ্ট কৰিব 20 বছৰ পিছত মিছেছ যেতিয়া ডেট হ'ল মিছেছৰ ইনকাম শেষ হৈছে যেনিবা মাহে 20 লাখ টকা কিমানত মিছেছৰ ইনকাম শেষ হৈছে 20 লাখত মোৰ তেজৰ পৰা সৃষ্টি হোৱা মোৰ লৰা মোৰ প্ৰাণ মোৰ কলিজা নবাৰুণ আৰু নবাৰ্থৰ ইনকাম ষ্টাৰ্ট হ'ব মাহে 20 লাখ টকাৰ পৰা হেল্ল' মোৰ লৰা ইনকাম কিমানৰ ষ্টাৰ্ট হ'ব
50 বছৰ পিছত হেটিউটেড হ'ল ইনকাম বাঢ়িব নে কমিব কেলে মানুহ বাঢ়িবলৈ ষ্টাৰ্ট কৰিব ইয়েছ এণ্ড নো 50 বছৰ পিছত হিহতি যেতিয়া ডেড হৈছে হিহতৰ ইনকাম শেষ হৈছে যেনিবা 50 লাখত কিমানত 50 লাখ কিমানত মোৰ নাতিৰ ইনকাম ষ্টাৰ্ট হ'ব মাহে 50 লাখ টকাৰ পৰা হেল্ল' সেইকাৰণে মই ক'ব বিচাৰিছো মই পিতৃ হিচাপে কোনোবাই মাতৃ হিচাপে নিজৰ এটাইতকৈ মৰমৰ ভাল পোৱা সন্তানক যদি কিবা মহান উপহাৰ দিব বিচাৰিছে নেটৱৰ্ক মাৰ্কেটিঙতকৈ মহান উপহাৰ এইখন পৃথিৱীত কোনো পিতৃ মাতৃৰ হাতত বিচাৰি নাই নেটৱৰ্ক মাৰ্কেটিং আটাইতকৈ গ্ৰেট উপহাৰ yes and no yes and no yes and no yes and no কৰিব নেটৱৰ্ক মাৰ্কেটিং কৰিব নেটৱৰ্ক মাৰ্কেটিং দিগদাৰ কেলে মন নাযায় ভাল নালাগে কষ্ট হয় ৰ'দে বৰষুণে ঘূৰি ফুৰিব নোৱাৰি ক'ত তলৌকে ঘূৰি ফুৰিব কিমান মানুহক তেল মাৰিব এইবিলাক আমাৰ মাজত অভিযোগ আছে yes and no yes and no মই আপোনালোকক ক'ব বিচাৰিছো এটা বাক্য যিবিলাক কাম আপোনালোকে ভাল পায় সেইবিলাকত মানুহৰ জীৱনৰ সাকসেছ নাই আপুনি যোৱা সময়ছোৱাত সেইবিলাক কামেই কৰিলে যিবিলাক কাম কৰি আপোনাৰ ভাল লাগে yes and no যিবিলাক কাম কৰি আপোনাৰ ভাল লাগে সেই কামবোৰে কৰিলে যোৱা সময়ছোৱাত সেইকাৰণে আজি জীৱনৰ ৰিজাল্ট 0 আৰু অহা 20 বছৰো যদি সেই ভাল লগা কামবোৰে কৰি থাকে 20 বছৰ পিছতো হ'ব আপোনাৰ জীৱনৰ ৰিজাল্ট 0 বন্ধুসকল মানুহৰ জীৱনৰ সাকসেছ ভাল লগা কামৰ ওপৰত নাই মানুহৰ জীৱনৰ সাকসেছ সেইবিলাক কামত সোমাই আছে যিটো কাম কৰিবলৈ মন নাযায় যিটো কাম কৰিবলৈ কষ্ট হয় যিবিলাক কাম কৰিবলৈ তিতা লাগে যিবিলাক কাম কৰিবলৈ কেহা লাগে সেইবিলাকত মানুহৰ জীৱনৰ সাকসেছ সোমাই আছে yes and no yes and no yes and no yes and no কৰিব কাম কৰিব এক নম্বৰ ভাল লগা কামটো হৈছে মই মাত্ৰ 5 বছৰ কাম কৰি কিমান বছৰ মাত্ৰ 5টা বছৰ মৰি কাম কৰি মাত্ৰ 5টা বছৰ মৰি কাম কৰাৰ কাৰণে 10টা জেনাৰেশনে কাম নকৰাকে ইনকাম কৰিব পৰা ৰাস্তা মই তৈয়াৰ কৰি দিলো নেটৱৰ্ক মাৰ্কেটিংত সেইটো হৈছে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাকসেছ লাগে আপোনালোকক পইচাৰ কাৰণে মৰি মৃত্যুৰ আগ মুহূৰ্তলৈকে কাম কৰাতকৈ পইচাৰ কাৰণে মৰি জীৱনৰ মাত্ৰ 5টা বছৰ নেটৱৰ্ক মাৰ্কেটিঙত কাম কৰক জীৱনত 1 ছেকেণ্ডো পইচাৰ কাৰণে কাম কৰাৰ প্ৰয়োজন নাই ৰেডি আছে মই দ্বিতীয় ভাল লগা কামটো মই বিজনেছ কৰিছো বুলি নাভাবো মই এটা সোশিও ইকোনমিক ৰিভলিউচনৰ সৈনিক হিচাপে কাম কৰি আছো হেল্ল' মই নিজৰ কাৰণে কাম কৰিবলৈ যাওঁতে এইখন অসমৰ এইখন ভাৰতবৰ্ষৰ এইখন নৰ্থ ইষ্টৰ 100 নহয় 1000 নহয় লাখ নহয় কৰোৰ মানুহক মই যদি জীৱন দিব পাৰো সপোন যদি পূৰণ কৰিব পাৰো নতুন যদি জীৱন গঢ়িব পাৰো এটো মোৰ কাৰণে এটা সোশিয়েল এক্টিভিটি হ'ল নে নাই yes and no এজন এমএলএ এজন মন্ত্ৰীয়ে 1000 মানুহক কৰ্মসংস্থাপন দিয়াটো এইখন সমাজৰ কাৰণে যদি সোশিয়েল ৱৰ্ক হয় এক উত্তম চেতিয়ায়ো এইখন ভাৰতবৰ্ষত নেট লাইফ ষ্টাইলত আজি 3 লাখ মানুহক মই জীৱনৰ জীৱিকা ৰাস্তা দিছো 3 লাখ মানুহ মোক কিবা 3 চাইজ হৈছে 3 লাখ মই ক'ব পাৰো নে নোৱাৰো উত্তম চেতিয়াৰ নিচিনা কাম নাইকিয়া মানুহ এটাই অৰ্ডিনাৰী মানুহ এটাই এইখন ভাৰতবৰ্ষৰ মাত্ৰ 5টা বছৰৰ ভিতৰত 3 লাখ মানুহক মই জীয়াই থকাৰ ৰাস্তা দিছো কৰ্মসংস্থাপন দিছো আৰু আটাইতকৈ ভাল লাগে এই 3 লাখৰ ভিতৰত এনেকুৱা 15 জন বীৰ আছে মোৰ লগত যাক মই মোৰ হাতেৰে বনাইছো মই নিজ হাতেৰে বনাইছো এই দুখন হাতেৰে বনাইছো আজি মই 2,10,000 টকা মই সপ্তাহত উপাৰ্জন কৰিছো মোৰ কাৰণে মেছেজ নহয় হেল্ল' সপ্তাহত 2,10,000 টকা উপাৰ্জন কৰিছো তো মোৰ কাৰণে মেছেজ নহয় মোৰ কাৰণে মেছেজ হ'ল এই দুখন হাতেৰে এইখন অসমৰ 15 জন এনেকুৱা দুৰ্ধান্ত মই মানুহ বনাইছো লিডাৰ বনাইছো অৰ্ডিনাৰী আছিল তেওঁলোকো আজি তেওঁলোকে 2,10,000 টকা মাহে 10 লাখ টকা লৈকে তেওঁলোকে উপাৰ্জন কৰিছে এইটো হৈছে মোৰ জীৱনৰ এচিভমেণ্ট ৰেডি আছে
শেষত মাত্ৰ দুটা বাক্য কৈ মোৰ বক্তব্য মই সামৰণি কৰিব বিচাৰোঁ। শুনক, মানুহে আমাক ছাকচেছফুল লিডাৰ বুলি কয়, কয়নে নকয়? কয়নে নকয়? কেলে কয়? আমি ছাকচেছফুল লিডাৰ কেলে কয়? কোটি টকা আমি নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা উপাৰ্জন কৰিছোঁ, সেইকাৰণে আমাক ছাকচেছফুল লিডাৰ বুলি কয়। য়েছ এণ্ড নো? য়েছ এণ্ড নো? এবাৰ জোকে চলিল ছাৰ শুনোৱাক এবাৰ। য়েছ এণ্ড নো? আমি পইচা ঘটিছোঁ কাৰণেই আমাক মানুহে ছাকচেছফুল লিডাৰ বুলি কয়। পইচা ঘটিছোঁ কাৰণে মানুহে আমাক ছাকচেছফুল লিডাৰ বুলি কয়। কিন্তু কৰোৰ টকা ঘটিছোঁ কাৰণে মই নিজক ছাকচেছফুল লিডাৰ বুলি নকওঁ। মই নিজক ছাকচেছফুল লিডাৰ বুলি এইকাৰণেই কওঁ, এইকাৰণেই ভাবোঁ, কাৰণ নিজৰ কাৰণে পইচা ঘটিবলৈ যাওঁতে এইখন ভাৰতবৰ্ষৰ লাখ লাখ মানুহৰ জীৱন সলনি কৰিব পাৰিছোঁ। সেইকাৰণে সেই নিজক মই ছাকচেছফুল লিডাৰ বুলি কওঁ। দ্বিতীয় কথা হ'ল, মই সদায় বিশ্বাস কৰোঁ, আৰু সেইটো হৈছে মোৰ এটা সামাজিক দৰ্শন। এই দৰ্শনৰ ওপৰতে মই প্ৰতিষ্ঠিত। সেই দৰ্শনটো হৈছে এনেকুৱা মানুহৰ সমাজত কোনো প্ৰয়োজন নাই যাৰ কৰ্মৰ জৰিয়তে কেৱল তেওঁ উপকৃত হৈছে। এনেকুৱা মানুহৰ সমাজত কোনো প্ৰয়োজন নাই যাৰ কৰ্মৰ জৰিয়তে কেৱল তেওঁ উপকৃত হৈছে। এনেকুৱা মানুহৰ এই সমাজত প্ৰয়োজন আছে যাৰ কৰ্মৰ জৰিয়তে সমাজ উপকৃত হয়। Yes and no? Yes. Yes and no? Yes and no? Yes and no? আমাৰ প্ৰডাক্ট কেনেকুৱা? আমাৰ প্ৰডাক্ট চেম্পিয়ন হয় নে নহয়? এই আনচাৰকেইটা কিন্তু চবে মোক দিব লাগিব। প্ৰত্যেকজনে পাৰিলে অকণমান মুখখন লৰাও। আমাৰ প্ৰডাক্ট চেম্পিয়ন হয় নে নহয়? এতিয়াও চবে চিঞৰ নাই ইয়াত। সলিল ছাৰে মোক অলপ আগত সুধিছিল, উত্তমজী আদমি কিতনা হে? मैं बोला 2000 है। सारा बोला 2000? अरे यार 2 लाख जैसा लगा है। हेलो, सलिल साहेब मुख कैसे मुख सुधिसे मानुह किमान बोलो 2000। सारे कैसे 2000 निचिना लगा ना 2 लाखर निचिना লাগিছে। তাৰমানে আপোনালোকে ইমান এক্সাইটমেণ্টত আছে। ইয়েছ এণ্ড নো? ময়ো বিলিভ কৰিম, আহিব লগা সময়খিনি 2000 মানুহৰ নিচিনাকৈ বহি নাথাকো। আমি ছাৰক মেছেজ দিব লাগিব, আমি 2 লাখ অসমীয়াত বহি আছো। হেল্ল', আৰু এটা বস্তু মনত ৰাখিব, অসমীয়া মৰি যোৱা জাতি নহয়, অসমীয়া হাৰ মনা জাতি নহয়, অসমীয়া ভয়ত টেকুৱা লগা জাতি নহয়, অসমীয়া হৈছে বীৰ জাতি, বীৰ জাতি, আমি সংগ্ৰামী জাতি। এই বস্তুটো আমাৰ প্ৰডাক্ট চেম্পিয়ন হয় নে নহয়? আমাৰ প্ৰডাক্ট চেম্পিয়ন হয় নে নহয়? আমাৰ বিজনেছ প্লানটো চেম্পিয়ন হয় নে নহয়? আমার ম্যানেজমেন্ট চ্যাম্পিয়ন হয় না নহয়? আমার লিডার চ্যাম্পিয়ন হয় না নহয়? আমার এডুকেশন সিস্টেম চ্যাম্পিয়ন হয় না নহয়? আপোনালোক চ্যাম্পিয়ন হব বিচাৰে না নাই? যদি চ্যাম্পিয়ন হব বিচাৰে, চ্যাম্পিয়নৰ লগত থাকি কাম কৰক। প্লান চ্যাম্পিয়ন, ম্যানেজমেন্ট চ্যাম্পিয়ন, প্রোডাক্ট চ্যাম্পিয়ন, বিজনেস প্লান চ্যাম্পিয়ন, এডুকেশন সিস্টেম চ্যাম্পিয়ন, চ্যাম্পিয়নৰ লগত থাকিলে চ্যাম্পিয়ন হোৱাৰ ম্যাক্সিমাম সম্ভাৱনা থাকে। সেই সংকল্প, সেই চ্যালেঞ্জ মই আকৌ এবাৰ ঘোষণা কৰি মোৰ বক্তব্য সামৰিবলৈ বিচাৰিছোঁ। নৰ্থ ইষ্ট ইণ্ডিয়া নাম্বাৰ 1 হ'ব। ইয়েছ এণ্ড নো? ইয়েছ এণ্ড নো? ইয়েছ এণ্ড নো? মটিভেট কৰিবলৈ কোৱা নাই। বিশ্বই অসমৰ মানুহক গুৰুত্ব নিদিয়ে, ভাৰতবৰ্ষই অসমৰ মানুহক আজিলৈকে গুৰুত্ব দিয়া নাই। বাট ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ জৰিয়তে ইণ্ডিয়াক আমি দেখুৱাই দিম, এই নৰ্থ ইষ্টৰ মানুহ শিয়াল নহয়, নৰ্থ ইষ্টৰ মানুহ সিংহ হয়। সিংহ একবার শিওর, নর্থ ইস্ট নাম্বার 1, North East number 1. 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 আকৌ শিওর, নর্থ ইস্ট অফ নাম্বার 1 করিং মে, Kurime. নর্থ ইস্ট অফ নাম্বার 1 করিং মে, Kurime. নর্থ ইস্ট নাম্বার 1, North East number 1. নাম্বার 1, Number 1. নাম্বার 1, Number 1. নাম্বার 1, Number